তো হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। তো নমস্কাৰ সকলোকে। তো আজি ৰাতি ক'ত ফুৰিব আহিছোঁ চাওক, ডিব্ৰুগড়ৰ মাজত আহিছোঁ। আৰু ক'ত আহিছোঁ মই দেখাই আছোঁ, কি ধুনীয়া একদম পৰিৱেশৰ মাজত আহিছোঁ। তো ক'ত আহিছোঁ মই নামটো দেখাই দি আছোঁ আপোনালোকক। এয়া চাওক মই আজি ক'ত আহিছোঁ, কি ধুনীয়া এটা পৰিৱেশত আহিছোঁ। দিনত আহিব লাগিছিল কিন্তু দিনত সময় নহ'লে ৰাতি আহিছোঁ। চাওক কি মজা চিনাৰী এইবিলাক, চাওক ক'ত আহিছোঁ। চাওক কি মজা, ইয়াত উঠিম আমি। এয়া পিনে চাওক সকলো এই পানী, এইটো ধুনীয়াকৈ উঠিব পাৰে ইয়াত। বাকী মই নামটো এতিয়া পোৱা নাই, দেখাই আছোঁ আপোনালোকক। নামটো মই মানে ভিতৰত সোমিলোঁ, আগত চোৱা নাই। ইয়াত আহিছোঁ চাওক, ব্লুচম কি এক্সটিকা, ব্লুচম এক্সটিকাত আহিছোঁ। এয়া চাওক আৰু এইপিনে চাওক, ইয়াত বহিব পাৰে। এইপিনে আছে এইবিলাক দেখাই আছোঁ, বহি সকলো। সকলো মজা, কি ক'ম আৰু। সেয়ে বহুত ভাল লাগিছে। চাওক ৰাতি 4 টকাত পিনে লেখা আছে চাওক ডিব্ৰুগড়। আৰু আমি গৈ আছোঁ এতিয়া সেই পখিলাটোৰ তাতে গৈ আছোঁ, চাহপাতৰ বাগানৰ মাজে মাজে। চাওক মাজে মাজে। তো এতিয়া পখিলাটোত আহি পালোঁ, এতিয়া তাত উঠি চাম একবাৰ, আপোনালোকে চাই থাকিব। পখিলাটো পালোঁ, এতিয়া পখিলাটো উঠিম। খুব আচলতে ধুনীয়া লাগিছে আহি। আছে মাজত, এতিয়া মজা ভিউ পইণ্টত গৈ আছোঁ। সুন্দৰ, দিনত আহিলে মজা হ'লে দেই। এটা ভিউ পইণ্ট গৈ আছোঁ, দেখাই আছোঁ একদম ওচৰত যাই দেখাই আছোঁ। মজা মজা মজা। চাওক চাওক ক'ত আহিছোঁ। পানীত পৰিলে কিন্তু গেল মোৰ মোবাইল দেই। মাই গড, কি এইবিলাক চব, এইটো পানীয়ে নাই, ইমান চব মেটেং আছে ইয়াত। এইখন চাওক তাতে পুৰা চাহপাতৰ বাগানৰ মাজত আৰু আছে অলপ দেখাবলৈ। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। এয়া চাওক তামাম মাছ ওলাই আছে ইয়াত। এইটো গৰৈ মাছ, এইটো গৰৈ। এইগিলা সৰু সৰু মাছ ওলাই আছে চাওক, এই পিলপিলি আছে এইটো পাপাও। তো এতিয়া আৰু এটা বিশেষ জেগাত আহিছোঁ চাওক,
আপোনালোকে চাই কেনে লাগিছে কমেণ্টত জনাবচোন একদম ধুনীয়া আচলতে মোৰ বহুত ভাল লাগিছে ইয়াত মোৰ আড্ডা মাৰিব আহি ভাল আৰু বিশেষকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ বেছি ভাল চাওক ইয়াত উঠিম আমি অ' মাই গড কি জেগা পালোঁৱে এয়া পানা চাওক পানা এইখনত উঠিম এতিয়া এইখনত উঠিলোঁ কৃষ্ণ কি জেগা পালোঁ মজা আহক আপোনালোকে ডিব্ৰুগড় যদি ইয়াত আহিবই 40 টকা লয় 40 টকা এজনৰ এতিয়া আনো মোৰ ইয়াৰ পিছত বেলেগ দেখাইছে আৰু এইপিনে চাহপাত বাগান আৰু এটা ভিউ আছে দেখাই দি আছোঁ গৈ আছোঁ বিশেষ এটা আৰু জেগাত এইফালে যাই আছোঁ এইটো চাওক পক্ষী এইটো কি নাম হ'লে পক্ষীটো চৰাইটো এইটো কি চৰাই বা কয় কি ধনেশ পক্ষী নেকি পইণ্টত জনাবচোন কি কয় ধনেশ পক্ষী ইয়াত চাওক এইটো আনিছোঁ ইয়াতো একবাৰ মই বহি চাওঁ ইয়াত চাওক মানে কিবা গান শিকি আছে সেইকাৰণে মই মানে বেছি জোৰে কথা ক'ব নোৱাৰোঁ হেল'জিনটো অলপমান ঢাকি দেখাই দিছোঁ চাওক কি মজা চাওক তো এইখিনিয়ে ইয়াত ওপৰত নাযাওঁ আৰু চাওক এৰিয়াটো একবাৰ দেখাই দিছোঁ চাওক মজা না কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব তো ইয়াত এটা আছে ট্ৰি হাউচ আছে কিন্তু মানে পোহৰ নাই তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ অলপ মোবাইলৰ পোহৰেদি হ'লেও উঠি গৈ কেনে চাওক মই উঠি আহিছোঁ এয়া চাওক ইয়াত চাওক ওপৰত কেনে বনাইছে একদম এইদি উঠিব পাৰে এইটো ট্ৰি হাউচত চাওক একদম ওপৰত পিনে দি দেখাই আছোঁ চাওক ৰ'ব একদম ট্ৰি হাউচৰ ওপৰত আহিছোঁ চাওক এনে সেইবিলাক এনে একদম মজা তো এতিয়া তললৈ যাম এইপিনে এইখন চাওক স্কুটাৰ কি লিখা আছে চাওক চাওক এইটো কি লিখা আছে মই দেখাইছোঁ গছ লগাওক মাটি বচাওক সুন্দৰ কথা লিখা আছে মাটি থাকিলে গছ থাকিব গছ থাকিলেহে আমি থাকিম সেইবিলাক চাওক কি লিখি দিছে ধুনীয়া পৰিৱেশ নষ্ট কৰাটো এক জঘন্য অপৰাধ আৰু অপৰাধ বৰ্তমান সকলোৱে কৰি আছে কোনো ধৰণৰ বাধা অনুভৱ নকৰাকৈ চাওক কি মজাকৈ এইখন বনাইছে আৰু এয়া হৈছে মানে গোটেইখিনি ঘূৰি পাকি আহি ইয়াত আপোনালোকে খাব পাৰিব চাওক কি মজা লগতে বস্তু অনা মানে আপোনালোকে ইয়াত মানে কিতাপ পঢ়ি থাকিব পাৰিব চাওক কিতাপো আছে এইফালে হাত ধোৱা এইখন হৈছে নটিচ কি খোৱা ক'লে হ'ল আৰু চাওক